শ্বুটিং খুবেই ভাল। বম্বেৰ পৰা SFX টিমটো বম্বেৰ হয়। যোনবোৰ গান ব্লাষ্ট সেইবোৰ বম্বে টিমে আহিছে, বাকী মোৰ টিম এয়া একশ্যন অসমৰে আমি। চ' ফাৰ্ষ্ট পাৰ্টটো আমিয়ে কৰিছিলোঁ, কেনিদা, বিভাস দা, মই। ত' ছেকেণ্ডটো মোক মাতিলে, তেওঁলোকে অলপ বিজি থকাৰ কাৰণে আহিব নোৱাৰিলে। চ' সেয়াই ভালকে কৰিব চেষ্টা কৰিছোঁ, অলপ ৰ'প হাৰ্নেছ ইউজ কৰিছোঁ, উৰাবলৈ চেষ্টা কৰিছোঁ। বাকী সেয়া ৰাইজক নতুন আমোদ এটা দিবলৈ চেষ্টা কৰিছোঁ। বাকী ফিল্মখন ৰিলিজ হ'লে দেখিব আপোনালোকে। আজিলৈকে কেইদিন হৈছে? আজিলৈকে একশ্যন চিডিউল 4 দিন মান হৈছে। বাকী তেওঁলোকৰ ড্ৰামা আই থিংক 80% মান গ'ল। চ' একশ্যনটো 4 দিন মানহে হৈছে। যিখিনি ইয়াত পাৰ্টিচিপেট কৰিছে, নতুন আমি দেখাবলৈ পাইছে, কেনেকুৱা পাৰ্টিচিপেট কৰিছে? এজ এ ফাইটাৰ নে কি ক'লে, একশ্যনত পাৰ্টিচিপেট কৰা যিমানখিনি ফাইটাৰ্ছ আহিছে, আৰ্মি বনিছে, কিছুমানে হেৰি বনিছে, চ' ভালে কৰিছে তেওঁলোকৰ ৰিয়েকশ্যন, কাম কৰি ভালে লাগিছে। পাৰ্ট 1ৰ পৰা পাৰ্ট 2 কেনেকুৱা হ'ল? পাৰ্ট 2ৰ ষ্টৰি লাইনটো খুবেই ভাল, আৰু একশ্যনৰটো অবভিয়াছলি চেষ্টাটো কৰিছে লেভেল আপ কৰিবলৈ, আগত পাৰ্ট 1তকে বেলেগ এটা কৰিবৰ কাৰণে। ত' আপোনালোকে দেখিব, গাড়ী চাড়ী উৰুৱা যাব। টোটেল কেইজন কাম কৰা হৈছে? মই একজেক্টলি হিচাপ কৰিব নোৱাৰিম এতিয়া, কাৰণ ড্ৰামাটো আৰ্মিদের আছে, একশ্যনতো আছে। চ' যদি ধৰি লওঁ 150 জন মান ফাইটাৰ্ছ আছে, আৰ্মিয়ে চাৰ্মিয়ে মিলাই কিনে। ৰাইজক কি ক'ব আপুনি? ৰাইজক সেয়া বহুত কষ্টকে বনাইছে, প্ৰডিউচাৰ হওক, ডিৰেক্টৰ হওক, চব বিভাগৰে বহুত কষ্ট হয়। আপোনালোকে দেখিছেই, ইমান নোখোৱা নেমেলাকে কেতিয়াবা কৰিবলগীয়া হয়, বিশেষকে এনেকুৱা জংঘলত মৎসৰ চৎসৰ কাটে। ত' কষ্ট কৰিছে ৰাইজে। আহক, যেতিয়া ফিল্মখন ৰিলিজ হয়, পাৰ্ট 1খন আপোনালোকে যেনেকে মৰম দিছে, পাৰ্ট 2খন তেনেকে মৰম দি আগুৱাই লৈ যাওক, আৰু সেয়া বড়ো ফিল্ম ইণ্ডাষ্ট্ৰী আগুৱাই লৈ যোৱাত সহায় কৰক। থেংক ইউ।